Hello everyone, good morning. কেনে আছে আপোনালোক আৰু মোৰ চেনেললৈ যিসকল নতুনকৈ আহিছে তেওঁলোককো মই ওয়েলকাম কৰিছো মোৰ চেনেললৈ আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকক মই এবাৰ নতুনকৈ ইন্ট্ৰোডাকশন কৰি দিছো তেওঁলোকে বহুতে সুধিছে মই কোৰ হয় কি হয় কোন আছে জব কৰো নে নকৰো বহুতে সুধিছে আপোনালোকে মোৰ ইন্ট্ৰোডাকশন ভিডিওটো চাই ল'ব তাত মোৰ সকলো ডিটেইলছ কোৱা আছে আৰু বহুতে সুধিছে যে আফটাৰ কোভিডৰ পিছত কেনেকুৱা সিচুৱেশন একচুয়ালি ইয়াত সিচুৱেশন একচুয়ালি বহুত বেয়া যেতিয়াবা কোভিড স্টাৰ্ট হৈছিলে তেতিয়াও মানে যিমানটো কেसेছ আছিল তাতকে বহুত বেছি কেছ ইয়াত এতিয়া হৈছে আৰু আপোনালোকে গম পায় চাগে ডেল্টা ভেৰিয়েন্ট এতিয়া বহুত বেছি মানুহক এফেক্ট কৰিছে আৰু সেকেন্ড থিং মানুহে মোক বহুত সুধি আছে যে আপোনালোক বাইদেউ কিহৰ ভ্যাকচিন ললে এই মানে যিসকল চাই আছে তেওঁলোকে গম পাব আগৰ পৰা যে মই কোভিডৰে ভ্যাকচিন লৈছো ফাইজাৰ আছিলে মোৰ সো মই ফাইজাৰ ললো হেয়া ফাইজাৰৰ ফাৰ্স্ট ড'জ আছিলে তাৰ পিছত একচুয়ালি বহুত গ্যাপ আহি গ'ল হেতু ব্লগ কৰাৰ পিছত বহুত বেলেগ বেলেগ কিবা ভিডিও দিব লগিয়া হ'ল সো হেতু ব্লগ একচুয়ালি বহুত আগতো নহয় আপোনাৰ দুসপ্তাহ মানৰ আগত আৰু মোৰ ব্লগ বিলাক কেনেকুৱা হয় কেতিয়াবা হে দুসপ্তাহ আগৰ থাকে ফুটেজ কেতিয়াবা হয়তো এদিনৰ আগত হ'ব পাৰে সো তেনেকৈ মিলাই মেলি মোৰ ব্লগ বিলাক যায় আসলতে সেই কাৰণে মানে কি হয় বহুতে ৰিকুৱেষ্ট কৰে যে বা মোৰ নামটো ল'ব মোৰ চেনেলৰ নামটো ল'ব প্ৰবলেম হেতুতে হৈ যায় আসলতে মানে একেবাৰে মানে গৈ থাকিলে মানে কন্টিনিউয়াসলি গৈ থাকিলে তেতিয়া ক'বলে ভাল মোৰ আসলতে হেই আৰু মানে একো তেনেকা হেৰি নাই আপোনালোকৰ নামবিলাক একচুয়ালি ল'বলৈ অসুবিধা হৈ যায় মই কেতিয়াবা আহি মোৰ মানে প্ল্যান আছে লাইভ আহিবলৈ লাইভত আহিলে আপোনালোকৰ মই সকলোৰে যা আপোনালোকে লিখিব যাৰ যাৰ নাম ল'ব লাগে যাৰ যাৰ চেনেলৰ শাউট আউট কৰিবলৈ মই সকলোৰে লৈ ল'ম আৰু একচুয়ালি লাইভ আহিবলৈ এটাই প্ৰবলেম মানে আভিয়াৰ প্ৰবলেম হয় অলপ আভিয়াই নাজানো মানে যদি মানে মই কাৰণ লাইভত আহিবলৈ হলে মই ফোনটো আপোনালোকক ষ্টেণ্ডত ৰাখিব লাগিব আৰু তাই কেতিয়া অফাৰ হ'ব ঠিকনা নাই আৰু লাইভত আপোনালোকে দেখি যাব সকলো সো সেইকাৰণে অকণ দিগদাৰ হৈ আছে ইয়েস আজি আপোনালোকক মই এটা গিফট দেখাম হেতু গিফট মোক ইউএছৰ পৰা পঠিয়াইছে খুব ধুনীয়া গিফট মই দেখুৱাম আপোনালোকক আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকক কওঁ মোৰ দুজনী ছোৱালী আছে ডাঙৰজনী হৈছে শ্ৰেয়া আৰু নাম লোৱাৰ লগে লগে পলালে এতিয়া তাই মানে কি তাই অকমান শাই হয় অকমান লাজকুৰিয়া ব্লগত আহিবলৈ অলপ টান পায় আৰু আভিয়া হৈছে বিন্দাস এতিয়া কান্দি আছে এতিয়া ৰাতিপুৱা শুই উঠি কান্দি আছে তাই হৈছে বিন্দাস তাইক উল্টাই মানে যদি মই ষ্টাৰ্ট নকৰোঁ তাই নিজেই ষ্টাৰ্ট কৰিব ফোন লৈ পিনি সেয়াও আপোনালোকে দেখিছে তাইক সেইকাৰণে ৰখাবলগীয়া হয় ফোনৰ পৰা আৰু ভিন্দ হৈছে তাত সকলোতকৈ বেছি লাজকুৰিয়া তেওঁৰ মাত শুনিব আপোনালোকে পাছফালৰ পৰা কিন্তু মানে মানুহজন নোলায় সো সেয়াই হৈছে আমাৰ কাহিনী আমাৰ পৰিয়ালটো সো আপোনালোকে চাই থাকিলে মোৰ লগত থাকিলে আপোনালোকে গম পাই থাকিব আমাৰ ফেমিলিটো সো বলক ষ্টাৰ্ট কৰোঁ আজি দিনটো আৰু এতিয়া আজি হৈছে কেইটা বাজিছিলে এতিয়া 9টা বাজিবলৈ হ'ল আৰু আজি মই বনাইছোঁ পোহা কৈছিলো মোক ইউএছৰ পৰা গিফট দি পঠিয়াইছে আৰু সেই গিফট দিছে মোক টেডি ব্লেকে আৰু এতিয়া মই আপোনাক আনবক্সিং কৰিম আৰু টেডি ব্লেক হৈছে এটা লাক্সাৰিয়াছ বেগ কোম্পানী হয় আৰু এটো নিউয়ৰ্কৰ হয় আৰু এতিয়া মই আপোনাক দেখুৱাম ইয়াৰ ভিতৰত কি আছে আৰু মই কি অৰ্ডাৰ কৰিছিলো আৰু একচুয়ালি টেডি ব্লেকে মোক কৈছিলে যে কোনটো বেগ লাগে হেতু মোৰ পছন্দ মতে তেওঁলোকে চুজ কৰিব দিছিলে সো মই চুজ কৰিছিলো আৰু এয়া মোৰ ফাৰ্স্ট সাগে এনেকুৱা এটা গিফট যোনে মোক কোম্পানী দিছে সো মই বহুত হ্যাপি আৰু এতিয়ালৈকে মই ইউজ কৰা নাই খুলিলো মই গম পাওঁ কি আছে কাৰণ মই নিজে অৰ্ডাৰ কৰিছিলো কিন্তু এতিয়ালৈকে মই ইউজ কৰা নাই আৰু মই আপোনালোকক দেখুৱাম মই কি পালো আৰু সো পেকেজিংটো ইমানেই ধুনীয়া আৰু এয়া লিখা আছে টেডি ব্লেক নিউয়ৰ্ক বুলি আৰু এটো এটা হৈছে ডিজাইনাৰ হ্যান্ডবেগস মেড ইন ইটালী লাক্সাৰি লেডাৰ ইয়াৰ যেটো লেডাৰ এটো ইটালীৰ লেডাৰ হয় আৰু এনেকৈ আহিছে বেগটো ভিতৰত আৰু এটা পেকেট আছে আৰু এতিয়া মই আপোনালোকক দেখুৱাম মই দিলো এটো কালাৰ কাৰণ এটো মোৰ ভাল লাগে ব্ৰাউন কালাৰটো আৰু এটো সব মই খুলি দেখাইছো এয়া ভিতৰটো খুব ধুনীয়া লেডাৰ হয় সম্পূৰ্ণ পিওৰ লেডাৰ দি তেওঁলোকে বনায়
আৰু লগতে এনেকে আপোনাক বেল্ট দিছে, এটাচ কৰা এটা বেল্ট দিছে। সেইটো বেল্ট দিয়ে আপুনি লৈ ফুৰিব পাৰে। এনেকৈ আপুনি আইডাৰ আপুনি এনেকৈও হাততো হেণ্ডবেগ হিচাপে এনেকৈও ল'ব পাৰে পাৰ্টি চাৰ্টিত, আৰু নহ'লে আপুনি এনেকৈ দীঘলকৈও আপুনি ওলমাই ট'ট বেগৰ নিচিনাকৈ ল'ব পাৰে। আৰু এইটো হৈছে বেক চাইডটো ধুনীয়া। মই এতিয়ালৈকে খোলাই নাই, এইবিলাক খুলিব লাগিব আৰু এয়া মই ইউজ কৰিম। ভেকচিন ল'বলৈ গৈ আছোঁ। দবা পিটন বৰষুণ এয়া চাওক, মোৰ ছাইডত গম পাইছে। ঘৰৰ পৰা মানে এইডোখৰলৈকে আহোঁতে আধা তিতি শেষ। চ' ব'লক এতিয়া মোৰ লগত ভেকচিন লৈ আহোঁগৈ ব'লক। কাৰণ বিকজ মোৰ 2টা ভেকচিনৰ আজি মানে ছেকেণ্ড ড'জটো। চ' ময়ো স্বাধীন হৈ যাম ভেকচিন লোৱাৰ পৰা। ৰাতিলৈ কি অৱস্থা হয় নাজানো, কাইলৈ কি হাত উঠাব পাৰিম নে নোৱাৰিম গম নাপাওঁ। ফাইজাৰৰ ইমান ৰিয়েকশ্যন নাই বুলি শুনিছোঁ, কিন্তু মডাৰ্ণা বিকজ ভিনদেউ মডাৰ্ণা লৈছে। মডাৰ্ণা ছেকেণ্ড ড'জত যোনে লৈছে ছেকেণ্ড ড'জ চবৰে হেভি জ্বৰ হৈছে, পূৰা একদম হাই ফিভাৰ। আৰু ভিনদেউ এতিয়া নাজানো কি হ'ব, অফিচত গৈ এতিয়া ল'বগৈ লাগিব তেওঁ। তেওঁৰ আছে নেক্সট উইকত। তেওঁ হয়তো ছুটি লৈ ল'ব মানে ভেকচিনটো লোৱাৰ পিছত। এতিয়া কি হয় দেখা যাব। এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ চব ঠিক ঠাকে হৈ গ'লে যেন হৈ যায়। আৰু যিসকল আপোনালোকে লোৱা নাই ভেকচিন, প্লিজ আপোনালোকে যাব আৰু আপোনালোকেও ভেকচিন লৈ ল'ব। চ' আমি আহিলোঁ, মোৰ ভেকচিন লোৱা হৈ গ'ল আৰু এতিয়া ঘৰলৈ গ'লোঁ। ঘৰলৈ গৈ এতিয়া আকৌ 5টা বাজিছে। চ' 5টা বজাত আমি আহিলোঁ অলপ শ্বপিং কৰিবলৈ। শ্ৰেয়াৰ স্কুল খুলিব হৈ গ'ল, শ্ৰেয়াৰ ছামাৰ ভেকেশ্যন প্ৰায় শেষ হওঁ। চ' সেইকাৰণে আমি এতিয়া শ্বপিং কৰিবলৈ আহিলোঁ। এয়া তাই কি ফূৰ্তি শ্বপিং কৰিবলৈ পায়। সিহঁতক মুঠতে শ্বপিঙলৈ যাব লাগে। এতিয়া কোনফালেদি ওলাব লাগিব, এইফালেদি যাব লাগিব চাগে। তুমি কি কিনিবা? অঁ স্কুলৰ শ্বপিং মানে কি? Water bottles, pencils, pens, folder papers, পাৰ্পল কালাৰটো লোৱা, বিকজ এইটো কালাৰ নাযায়। বগাটো সোনকালে পটককৈ লেতেৰা হ'ব। এইটো বেছি ধুনীয়া না পাৰ্পলটো। হা তুমি বগাই ল'বা মানে কি কৰিলে দাগ লাগি যাব, কি কৰিবা? জজি ৰুচিটো এইটো জাপানীজ ব্ৰেণ্ড হয়। মোৰতো এইটো ভাল লাগিছে। মই নিমতে পাৰ্পল কালাৰটো ল'ব কৈছোঁ, নলয়। আৰু মই পাৰ্পলটো লোৱা না, বগাটো যে সোনকালে দাগ লাগিব। বুজি কি ল'বা? কাপ। আবে কাপ ল'বা, কি কৰিবা কাপ দি? এইটো আমাৰ গাৰ্লিঙৰ নিচিনাই হ'ব হয়নে? বিটাডিনৰ নিচিনা। এইটো মোৰ বিৰাট কাহ হৈ আছিলে ন, সেইকাৰণে। আৰু এয়া চব দৰৱৰ দোকান। ৰকম দৰৱ আছে ইয়াতে। আপোনালোকে বাৰু কেতিয়াবা জাপানীজ টয়জ দেখিছেনে? একদম টিপিকেল যিটো জাপানীজ টয়জ এইখন দোকানত আমি দেখিলোঁ। এয়া চব একদম সম্পূৰ্ণ সকলোবিলাক জাপানীজ টয়জ এইবিলাক। আৰু যিহেতুকে শ্ৰেয়াৰ স্কুল খুলিব হৈ গ'ল আৰু সেইকাৰণে তাই এতিয়া ষ্টেচনাৰী কিছুমান দৰকাৰ হৈ গৈছিলে, কলম চলম কিনিবৰ কাৰণে। আৰু সেইকাৰণে আমি আহিলোঁ। আৰু এয়া চাওকচোন ইমান ধুনীয়া ধুনীয়া এইখন দোকানত আছে ষ্টেচনাৰী। মানে দেখিলেই আপোনাৰ লাগিব এতিয়াই কিনো। যিটো নেকি জাপানত কয় কাৱাই বস্তু বুলি যিটো কয়, একেবাৰে মৰম লগা ধুনীয়া কিউট। আৰু ইয়াত সকলো ধৰণৰ তেনেকুৱা বস্তু আপোনালোকে পাব।
ঘড়ী টাইমটো নাচাব ঘড়ী বেয়া হৈ আছে আমাৰ আকৌ বেটাৰী ভৰাব I লাগিব got puppet. য়েছ কালি দেখিলে আপোনালোকে বজাৰ দেখিলে আপোনালোকে কিমান উৎপাত মানে তাই সেইটো কিনিবৰ কাৰণে তো আল্টিমেটলি কিনিলে নেজানো সিহঁতি কি দেখে এইবিলাক ইউটিউবত আৰু তাৰপিছত মানে হাল্লা আৰু এটা মই আপোনালোকক মানে বহুতে আপোনালোকক একচুৱেলি দেখুওৱা নাই মোৰ মানে ভিউৱাৰ্ছ এগৰাকীয়ে নামটো তাই কস্তুৰী বৰ্ডলৈ লখিমপুৰৰ পৰা হয় আৰু তাই এটা খুব ধুনীয়া আভিয়াৰ এটা ডিজিটেল এটা ফটো মানে তাই পঠিয়াই ডিজিটেল পেইণ্টিং তাই আঁকি মোলৈ পঠিয়াইছিলে সেইটো মই এতিয়া আপোনালোকক দেখুৱাম সেই পেইণ্টিঙৰ কাৰণে কস্তুৰী বহুত বহুত ধন্যবাদ তোমালৈ মই মেইল কৰিছিলোঁ তুমি চাবা মানে বিৰাট ভাল পাইছোঁ মই ঘৰৰ মানুহ মোৰ ফেমিলি ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিছোঁ তোমাৰ পেইণ্টিং সকলোৱে মানে বিৰাটেই ভাল পাইছে তুমি জাষ্ট নিজৰ এনে তাই ফানৰ কাৰণে কৰে আৰু আশা কৰোঁ তুমি শিকিবা আৰু যেতিয়া আৰু বেছি ভাল হ'ব চ' বহুত বহুত ধন্যবাদ সেইটো কাৰণে চ' ফ্ৰেণ্ডছ আজি ব্লগটো ইমানতে সামৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পাইছে আজি ব্লগটো চাই যদি ভাল পাইছে তেনেহ'লে প্লিজ শ্বেয়াৰ ছাবস্ক্ৰাইব লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব চ' ইয়াকে কৈ ৰিটাই বাই বাই